বান পৰিস্থিতি এতিয়াই ভাল এতিয়াই বেয়া মই ঘূৰি আছোঁ ফিল্ডত এতিয়া ৰাতিপুৱাত মই আহিলোঁ আমগুৰি এলেংমাৰী তাৰপিছত মালিবিটাত গ'লোঁ মালিবিটাত মানে মালিবিটাৰ উত্তৰ ফালে চিষ্টেমৰ উত্তৰ ফালে এটা মাথাউৰি আছে ভূটান গভৰ্ণমেণ্টে বনাই আছে কিন্তু ইনকমপ্লিট আৰু যোৱা বছৰ আমাৰ ৰাইজেও তাতে গৈ পেলাই 2-3 মান কাম কৰিলে কমচে কম ৰাইজে 500-600 মান ওলায় আৰু আজি মই ভিজিট কৰিব দিছোঁ তাতে কি অৱস্থা হৈ আছে ভাঙো অৱস্থা যদি বৰষুণটো বেছি আহি যায় হঠাৎ প্ৰায় মাৰি বিচাৰটো মানে যেনেকুৱা আগত দিছিলে কমচে কম এসময়ৰ পানী এনেকুৱা হ'ব আৰু তো আজি ওপৰত দিছে ওপৰত গৈ পেলাই মই লগ ধৰি আহিলোঁ লগ ধৰি পেলাই সিহঁতৰ পৰা ৰিপৰ্টটো ক'লোঁ আৰু মই ক'লোঁ যে নেটৰ কাৰণে নেট আৰু কিমান মান খৰচা যাব এষ্টিমেট মই বনাব দিছোঁ এষ্টিমেট বনাই পেলাই ৰাইজে কমচে কম ভাল দিন যদি হয় এই কয়েকদিনৰ ভিতৰত যদি ভাল দিন হয় যদি ভাল হ'লে যাব কমচে কম 700-800 মান ৰাইজে তাতে ওপৰত গৈ পেলাই বান্ধটো বান্ধি দিব এতিয়ালৈকে নৰ্মেল হৈ আছে শিশুবাৰীত গ'লোঁ মই শিশুবাৰীতো 14 ঘৰৰ মাটি নাই এতিয়া শেষ হৈ লেণ্ডলেছ হৈ গ'ল সিহঁতে তো গোবিন্দ জানে যোৱাকালি আমাৰ এছ টি অ' ডাঙৰীয়াও আছিলোঁ ময়ো আছিলোঁ মাত্ৰা নদী খালামাটিৰ পৰা ভূটানৰ পৰা আমাৰ আৰু কোকৰাঝাৰৰ ছাইডতো অলপ ভাঙো হৈ আছে এইটো ৰিপৰ্ট খালোঁ তাতে বহে হিচাপত অলপ বনাই আছিলোঁ মই তো ইমান বৰষুণত অলপ চলপ পইচা বনোৱাটো যথেষ্ট নহয় হঠাৎ ভাঙি যাব পাৰে ৰিস্কি বুলি কৈ আছে আৰু মই জাষ্ট মস্কিটো নেট যিটো জংঘলৰ ওচৰত জংঘলতে পোৱা শিশুবাৰীটো মস্কিটো নেট মই দি আহিলোঁ 14 ঘৰত 30টা দি আহিলোঁ মিঠাই দি আহিলোঁ পাউৰুটি এইবিলাক দি আহিলোঁ তাৰপিছত চিৰা দি আহিলোঁ আৰু যোৱাকালি গধূলিতে আহিছে গভৰ্ণমেণ্টৰ পৰা আমাৰ গভৰ্ণমেণ্টৰ পৰা ৰেচনটো ওলাই দি গৈছে আৰু ইফালে কাজলগাঁও সমষ্টিত নেপালপাৰাত 800 ঘৰ যোৱাকালি আৰু মাদাৰপুৰৰ হোটেল মাদাৰপুৰ দেৱৰবিল তাৰপিছত আমাৰ নাথুৰবাৰী আৰু সাৰাগাঁও অলপ তাতে 790টা পৰিয়াল আৰু বাকী চিৰাং দুৱাৰতো এনেকুৱা ৰিলিফ হোৱা নাই কিন্তু এই কয়েকটা জাগাবিলাক ভূটান বৰ্ডাৰতো ডিচিও যোৱাকালি গৈছে আমাৰ ডিচি গৈছে ভূটানৰ পৰা নামিছে মই ৰিপৰ্ট লৈ আছোঁ গোটেই চিৰাং ডিষ্ট্ৰিক্টত কি হৈ আছে হোৱা নাই এইবিলাক ৰিপৰ্ট লৈ আছোঁ মই তো তাতে মানুহ আছে চবতে মানুহ আছে নিয়োগ কৰি ৰাখিছোঁ আমি আৰু গভৰ্ণমেণ্টৰ প্ৰশাসনৰ পৰাও মানে ডিপাৰ্টমেণ্ট ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট লাগি আছে বিভিন্ন ডিপাৰ্টমেণ্টে লাগি আছে ইমাৰ্জেঞ্চি হিচাপে কমিউনিকেশ্যন আমাৰ গভৰ্ণমেণ্ট লগত DC অফিচ SD অফিচ আৰু গোটেই কমিউনিকেশ্যনবিলাক আমাৰ লগত আছে মোৰ লগত আছে তো এতিয়া অলপ নৰ্মেল হৈ আছে বানপানীটো বাকী বৰষুণ দিলে ৰাতিত মানে হেভি বৰষুণ দিলে ওপৰত দিলে পুৰা মানে পানীটো আহি যায় তো সেইটো কাৰণে ভৱিষ্যত খৰাং বতৰত আমি ষ্টাডি কৰিব লাগিব ক'ত বান্ধিলে কেনেকুৱা হয় এইটো যধে মধে বান্ধিলেতো নহ'ব